হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ লক্ষী পূজা চাবলৈ। আৰু লক্ষী পূজাৰ ওচৰতো হৈছে, তথাপি আজি আহিছোঁ দৈমালু। আৰু আপোনালোকে শুনিছে নিশ্চয় আমাৰ ককিলা দৈমালু, আৰু সেয়েহে আমি আহিছোঁ। আৰু আপোনালোক সকলোৱে নিশ্চয় পূজা চাইছে, লক্ষী পূজা। আৰু লক্ষী পূজা আমাৰ ইয়াত দৈমালুত হৈছে। আজিলৈকে মই অহা নাই, আজি প্ৰথম আহিছোঁ। আৰু প্ৰথম আহি নিশ্চয় ভালেই লাগিছে। ইমান ভিৰ, গাড়ী মটৰ, মানুহ মানে বহুত মানুহ আহিছে। আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু এয়া গৈ আছোঁ ভিতৰলৈ, আৰু মই দাদাহঁতৰ লগত আহিলোঁ ঘপককৈ। আৰু এয়া ভিতৰত কি হয় পৰিৱেশটো আমি চাওঁ, বিভিন্ন ধৰণৰ এইখন আজি বিহু দেখুৱাই দিছোঁ। যাবলৈও নিদিয়ে, ৰখিও নাথাকে। কি এইফালে ভিতৰৰ ফালে সেই তাকে যি দেখিছোঁ তেনেকুৱা নিচিনা লাগিছে। বেলুনে এনেকুৱা ঘূৰণীয়াখনতে উঠি পেলাই সি পিছত দি হৈছে।
গানটো নহয়